হৈছে ভাল আৰু ৰাতিপুৱা পুৰা বিছনা ভাল কৰাই নাই বিছনাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যেহেতু হ'ল আজি 23 জানুৱাৰী মানে জানুৱাৰী 23 তাৰিখ আৰু আজি এটা স্পেচিয়েল দিন আমাৰ কাৰণে মোৰ আৰু বিছনাৰ কাৰণে এইটো উঠিছে কিবা কৰে আজি হ'ল আমাৰ ৰাতিপুৱা উঠি দিছে হে 4টা বোলে 8টা বাজিছে এতিয়া হৈছে মই 7টাৰ পৰা মইতো 7টাতে উঠিলোঁ উঠাই 8টা বজাত উঠিছে আজি যেহেতু 23 জানুৱাৰী হ'ল আমাৰ বিবাহ বাৰ্ষিকী মানে আমাৰ বিয়া হোৱা আজি 2 বছৰ হ'ল মানে বিয়া নোহোৱাৰ আগৰ কেইবছৰ হ'ল সেইটো বেলেগ কথা বাৰু কিন্তু বিয়া হোৱা আজিৰ দিনটোত আমি বিয়া হৈছিলোঁ আৰু আজি আমাৰ বিয়া হোৱা সম্পূৰ্ণ 2টা বছৰ পাৰ হ'ল সুখ দুখ ভাল বেয়াৰ মাজতে আপোনালোকে আশীৰ্বাদ চকুচা অৱস্থা মইতো আগতে উঠিছোঁ বাৰু অকণমান ঠিকেই আছে আৰু যাতে আগৰ দিন মানে আহি থকা দিনবিলাকো আমাৰ ভালে ভালে পাৰ হৈ যায় তামাম কাজিয়া কৰোঁ মোৰ লগত কমকৈ কৰে মই বেছিকৈ বাৰু কাজিয়া কৰোঁ চ' যাতে এনেকৈ পাৰ হৈ গৈ থাকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আজি এটা বিশেষ কাৰণৰ কাৰণে মানে মোৰ ব্যক্তিগত এটা অসুবিধাৰ কাৰণে মন্দিৰত যোৱা নহ'ব চ' আমি দেৰি পিছত যাম মন্দিৰত আৰু দিনটোত কি কৰে এতিয়া মোক এনিভাৰ্চাৰী বুলি কি গিফ্ট দিয়ে বা কি বা নিদিয়ে চাই থাকিব দেখাই থাকিব মোৰ লগতে আপোনালোকেও চাব চাই থাকিলে গম পাব চববিলাক ভিডিঅ'টো ষ্টাৰ্ট কৰক কি দিয়ে নে কি বিয়া হোৱা সম্পূৰ্ণ 2টা বছৰ পাৰ হ'ল এতিয়া মিছে মোক কি গিফ্ট দিয়ে চাওঁ একদম ৰোৱা অৱস্থা নাই কি গিফ্ট দিবা তুমি মোক কি গিফ্ট দিবা হাঁহিছে কিয় কি গিফ্ট দিবা বিচনা চাওকচোন ভাল কৰাই নাই কি গিফ্ট দিবা হে ৰিয়েলি তই এইটোৱে গিফ্ট নেকি যোৱা স্কুটিখন দিছোঁ এইবাৰ কি দিছা এনিভাৰ্চাৰী বুলি স্কুটিখন মানে এনিভাৰ্চাৰী মানে বিবাহ বাৰ্ষিকী বুলি এনিভাৰ্চাৰী বুলি স্কুটিখন হৈ গ'ল এবাৰ ল'লো 4 চকীয়াখন এইটোৱে মোৰ গিফ্ট মানে আৰু একো নাই চকলেট একো গিফ্ট নেদা চকলেট দোকানতে বনোৱাই নহয় চকলেট নাই বোলে চকলেট কোম্পানীত মই খবৰ লৈছিলোঁ হেৰি কৰি আছোঁ মেনুফেকচাৰ হৈ আছে কিন্তু বস্তুটো অহা নাই হ'ব আৰু আজি মানে আহি পাব চকলেটটো আৰু ফাইনেলি এনিভাৰ্চাৰী বুলি কি গিফ্ট দিছে বাৰু দেখাইছোঁ এনিভাৰ্চাৰী বুলি গিফ্ট দিছে এইখন মোক গাড়ীখন এখন মোক মানে আমাৰ এনিভাৰ্চাৰী বুলি 2টাই মানে গিফ্ট দিছে 2টাৰ ফালৰ পৰা 2টাই গিফ্ট লৈছোঁ এইটো কাৰণ আপোনালোকৰ ভিডিঅ'বিলাক আগৰ ভিডিঅ'বিলাক চাইছে যদি দেখিছে এতিয়া পূৰা একদম কভাৰ চভাৰ লগাই থৈ দিয়া আছে অলপ পিছত বাৰু খুলি দিম কভাৰ চভাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰীত মোক গিফ্ট দিছে এইখন স্কুটিখন এণ্ট্ৰক মানে মোৰ ভাল লাগে যিহেতু সেইটো মোক গিফ্ট দিছে আৰু এবাৰ আমাৰ দ্বিতীয় মানে ছেকেণ্ড এনিভাৰ্চাৰী বুলি মোক দিছে এইটো আৰু চকলেট লাগিব কিন্তু চকলেট আনিবা দেখাই আছোঁ ৰ'ব চকলেট আনি দিয়ে নে নিদিয়ে চকলেট সৰু চাই এক পেকেট চকলেট ইমান ডাঙৰ নহ'ব আমি কোৱা হা এইটো আমাৰ মিকু ক'ত মিকু চা মিকু চেক দিয়া চেক দিয়া গুড মৰ্নিং এইটো চেক দিয়া ইমান পৰা প্ৰিয়ংকাই কৈ আছিল মই বাৰু ইন্ট্ৰডাকশ্যন দি কিনে আহিছোঁৱে এতিয়া প্ৰিয়ংকা আমি ক'ত যাব ক'ব ৰ প্ৰিয়ংকা মোক দেখা দি এই আঙুলিটো আহি গ'লে আৰু ফাইনেলি আমি গৈ আছোঁ এটা প্লেচ মানে ধুনীয়া ঠাই এটাত গৈ আছোঁ ক'ত যাওঁ এতিয়া নকওঁ যেতিয়া পাম আপোনালোকে গম পাব তেতিয়া চাই থাকিলেহে গম পাব আৰু নহ'লে যদি মই এতিয়াই কৈ দিওঁ তেতিয়াহ'লে ভিডিঅ'টো নাচাব আচলতে দেখোন গমেই নাপাব চাই থাকিব আমাৰ লগত আৰু গৈ আছোঁ এইটো হ'ল প্ৰিয়ংকা মুখখন একবাৰ দেখাই দিয়া এইটো হ'ল প্ৰিয়ংকা ঘুমে আহিছে বাগৰি বসি ভিডিঅ' দেখুৱা হেৰিত পানীটো নখপালি নলগলাবলৈ আইতে সেইটো এটা টেনশ্যন হৈ আছে এইটো প্ৰিয়ংকা আৰু কি দিব লাগিব ঠাণ্ডা আৰু এইটো আমাৰ চাহ দেখাই দিয়া মুখখন একবাৰ
ৰাতিপুৱা আৰু এইটো মানে দেখাই আছোঁ এইটো হ'ল কংকনা আমি চাইডে ধুনীয়াকৈ আনিছোঁ ভিডিঅ'টো কৰোঁতে লটং পটং হৈ আছে বাৰু তথাপিও গৈ আছোঁ এতিয়া ক'ত গৈ আছোঁ আপোনালোকে এতিয়া নকওঁ চাৰিগিলা দেখিব ব'লক যাই থাকোঁ এতিয়া আমি ক'ত আহিছোঁ কি আছোঁ দেখাই দিলে গম পাব গাড়ীখন থৈ ল'লোঁ থৈ উঠি কেনে এতিয়া গৈ আছোঁ ক'ত আহিছোঁ মানে দেখাই দিলে আপোনালোক একদম গম পাই থাকিব দেখাইছোঁ ৰ'ব আৰু আমি আহিছোঁ কনকা ইয়াতে এণ্ট্ৰিটো কৰি লওঁ কি কৰিব লাগে চাই লওঁ ৰ'ব আৰু পৰিৱেশটো দেখুৱাই আছোঁ আৰু আমি কুপন লৈ ল'লোঁ মানে 4টাৰ কাৰণে লৈ উঠি এতিয়া গৈ আছোঁ ভিতৰত আৰু ইয়াৰ কুপন আৰু এইফালে মুখখন চাই দিয়া একবাৰ দুটা এইয়া আমাৰ চব আহি আছোঁ এতিয়া যাই আছোঁ আমি চব উঠি চাব লাগিব আমি আহি পালোঁ কনকাৰ পৰা ল'লোঁ টিকট দেখাইছোঁ এটা টিকটত 499 মানে 500 টকা কৰি লগতে থাকিব এটা 200 মানে 200 টকীয়া ফুড কুপন মানে আপুনি যি খায় সেইটোৱে খাব পাৰে 300 টকাৰ এণ্ট্ৰি টোটেল আপোনালোকে একেলগে 500 টকা দিব লাগিব এতিয়া গৈ আছোঁ ভিতৰলৈ কি আছে কি চব দেখাই আছোঁ আৰু টিকট বা কি চিকটি হৈছে আমাৰ কেম্পতো দেখোন ইমান চিকটি নাই আৰু এনে পৰিৱেশটো ভালে লাগিছে বাৰু আৰু দুদিনমান পিছত বৰষুণ দিলেতো আৰু বেছি ধুনীয়া দেখা হ'লে সেউজীয়া এতিয়া অলপ বস্তুবিলাক মৰা দেই না সেই নহয় যাই আছোঁ এতিয়া ভিতৰলৈ চাওঁ ৰ কি হয় কি নহয় আৰু আহি আছোঁ ভিতৰত এতিয়া কি কৰোঁ কি নকৰোঁ ইমান থিয় হৈ লওঁ আৰু ওপৰতে যাওঁ আকৌ ভালকৈ সোমাই ভৰি পাই জাগাতে স্থিৰ কৰি নালাগে কনকাৰ আহিছে যদি কি হ'ব 500 টকা দিছোঁ নহয় চব আৰু কি কি তাতে লিখা আছে চব গিলা আছে নে 500 টকা দিছোঁ চব উঠব লাগিব কথা নাই নপৰটো আৰু না খালটো বেছি দাম নপৰে হে হেৰি আছে নামো না এই ইমান ভয় লগা নহয় কি ভয় লগা ক'লে ওটা ফাইনালি আমি আহিলো তই মোলৈ আহিলি ন যাই আছোঁ তোৰ পিছে এই ভিডিঅ' মাৰ চাচোন অলা ৰচিদাৰ মজবুত আছেতো এই নহয় আৰু যিমান আৰু আহি আছোঁ আমি আজি আৰু চাই লওঁ খাবা নাপাবা ঠিক নাই আৰু তুমি যদি মোক দেখা নাপা আৰু এটা বিয়া কৰি ল'বি এবাৰ ভাল থকাত দেখা চাকৰি কৰা আৰু এইবিলাক চবতে উঠিলোঁ অকণমান বাৰু লৰিছে অকণমান ভয় লাগিছে বাৰু একো নাই কি আৰু ছেফটি আছে যিহেতু আৰু এতিয়া মকৰা নিচিনাকৈ ওপৰলৈ উঠি যাওঁ সৰু বাচ্ছা বিলাক খেলি আছে লগতে আমিও অকণ সৰু হৈ চাইছোঁ ইয়াতে অকণমান বুঢ়া কাইছোঁ এটা উঠছি এইটো ক'ত উঠছি চাওঁ মুখখন চাওঁ পৰি যাবি লাহে লাহে যা বাপা লাহে লাহে যা শেষ ফটো দুটামান উঠো ইয়াতে আৰু যে এটা যে আছিল হিৰামণি কি টুপি টুপি লাগাটো আছে
এতিয়া গৈ আছোঁ যিহেতু আমি জলদি ঘূৰি যাব লাগিব এতিয়া কিবা এটা খাই লওঁ কিবা পাই নাজানো 200 টকা যিহেতু কুপন দিছে 500 টকা দিওঁতে 300 টকা ইয়াতে লৈ কিনে চ' দেখাই আছোঁ আৰু এইকেইটা মাইনাকেইটা চা কেলকেল কৰি আহি আছে পিছে পিছে ত' দেখাই আৰু এয়াই হ'ল কনকাৰ ভিতৰৰ পৰিৱেশ কিছু আপোনালোকক দেখুৱালোঁ এইবিলাক বহুত কিবা কিবি আছে আৰু গছবিলাক চাওঁ কি ধুনীয়াকৈ কাটি কাটি একদম ডিচিপ্লিনভাৱে থৈ দিছে আৰু চবেই ইয়াতে এই আড্ডা দিবলৈ আহিবলৈ বহুত ভাল ইয়াতে মানে ডেটিঙত আহিবলৈ বিয়াৰ আমিও একচুৱেলি ডেটিঙতে আহিছোঁ বুলি কওঁ অলপ আৰু এতিয়া আমি ওলাই আহিলোঁ বাহিৰত কিবা এটা খাই লওঁ ইয়াৰে এইটো আমাৰ প্ৰিয়ংকা পূৰা বেগ চেগ লৈ যাই আছে মোৰা বেগ লৈছি বুলি কওঁ ধুনীয়াকৈ আকৌ লৈছে আকৌ দেখিছা নাই সৰু ছোৱালী নিচিনা যাই আছে আৰু এইফালে এতিয়া আমি গৈ আছোঁ কিবা এটা খাওঁ কিবা পাই কিবা মই নাজানো 200 টকাত কিবা পাওঁ এতিয়া দেখাই আছোঁ চাই থাকিব তেতিয়াতো আপোনালোক আহিলেও মানে গম পাব ইয়াতে কেনেকুৱা গৈ আছোঁ খাবলৈ আগত হ'ল এইখন ভিতৰত থকা ৰিজৰ্ট চাই আছোঁ কি পাই লগতে চাওক একদম বাঁহৰ মাছ কি ধুনীয়া বাঁহৰে কি ধুনীয়াকৈ বনাইছে মাছকেইটা দলঙত মাছ পূৰা এইবিলাকো দি দিছে ধুনীয়াকৈ এইটো হ'ল চকু আৰু চববিলাক ধুনীয়াকৈ বাঁহেৰে বনাইছে হৈ যা সেইবিলাক ডলা বৰ চব বস্তু ধুনীয়াকৈ বাঁহেৰে বনাইছে এখন কিন্তু ভাল লাগিছে চকীখনো চব ডেক'ৰেশ্যন বাঁহৰ দিছে ধুনীয়াকৈ আৰু এইবিলাক পলো জুলকি বৰডলা আৰু এইফালে ৰঙা ৰঙা সেইকেইটা হ'ল কলহ মাটি কলহ নে প্লাষ্টিকৰ কলহ নাজানো কালাৰ দি কিনে লাইট দি দিছে ভাল লাগিছে কিন্তু ধুনীয়া চববিলাক ধুনীয়া ধুনীয়া বাঁহৰ আৰু এনিভাৰ্চাৰী বুলি আহিলোঁ কনকাত বেচেৰাটো কনকাত লৈ আহিছি কিন্তু কেকটো খুৱাম বুলি খুৱাইছে এতিয়ালৈকে 10 টকা খোৱা নাই এতিয়ালৈকে কিন্তু 1 টকাও খোৱা নাই এনিভাৰ্চাৰী বুলি আনিছোঁ কনকাত আমি 4টা আহিছোঁ কিবা এতিয়া খাম ধুনীয়াকৈ বান্দৰ ৰখা দি ৰখি আছোঁ খাই লৈ কিবা আহে দেখাই আছোঁ ৰ'ব কি আহে 200 টকাত চাওঁ আহি গ'ল আমাৰ এইটো নে এটাই নেকি 400 টকাত এই মালটো আহিলে এইটো খাই লওঁ এতিয়া আৰু ফাইনেলি আমি কনকাৰ পৰা আহিলোঁ ওলাই পুৰা লুটি উঠি খাই মানে বস্তুৰ ইমান দাম 200 টকাৰ তলত একো বস্তুৱে নাই সাধাৰণ প্লেন 299 to 86 এনেকুৱা এটা ৰাখা নহয় তথাপিও যেনিবা 200 টকাৰ মানে প্লেন ভাত এটাতো 100 টকা 150 টকা এনেকুৱা আছে যে লগত আকৌ দালি চব্জি মাছ মাংস আপুনি যি খাই চব এটা মানে ভেজ থালি আপুনি ল'ব লাগিলে যিটো কৈছে সেইটোৱে কম না যিমান যি বস্তুৰ দাম নহয় মানে কম পইচা লৈ আহিলে আপুনি বেলটিলিয়া এটা থাকি যাব লাগিব বাচন চাচন ধুব লাগিব সেইটোৱে কথা চ' আহিলোঁ কনকা আহি ইমান খাচ নালাগিল বাৰু তথাপি আহিলোঁ ভাল লগা বুলিয়ে ক'ব লাগিব দেচোন পিছত লাষ্টত ক'লোঁ ভাল লাগিল বুলি আৰু কেনেকুৱা লাগে আপোনালোকক জনাব এতিয়া যাওঁ ঘৰলৈ